18,000 চলিছে সব। আৰু এইটো প্ৰাইচ কিমান মান হ'ব দাদা? 14,000। Hey guys, welcome back to my another new vlog. তো guys, আজি গৈছো মানে আমাৰ ইয়াতে মুগলমাত বাইকৰ সেকেন্ড হ্যান্ড ডিলাৰ আছে। তো ধৰক কিছুমানৰ নতুন বাইক কিনাৰ বাজেট নাথাকে, তো ভাবিলো কি দেখাই দিও কেনেকুৱা প্ৰাইচ কি হয়, মানে আপোনালোকৰ বাজেট হলে মানে ল'ব পাৰে। তো বলক। তো গাইস চাওক, এইটো সেকেন্ড হ্যান্ড ডিলাৰ হয়, বাইক বাজাৰ অল সেকেন্ড হ্যান্ড টু হুইলাৰ সেল পইণ্ট মুগলমাত আছে। সো ইয়াতে চাব পাৰে বহুত কেইটা বাইক আছে। ইফালে দাদাই কৈ দিব প্ৰাইচ কেইটা। তো ইফালে দাদা আছে, দাদাই কৈ দিব প্ৰাইচ। এইটো স্কুটি হয়, চাওক এইটো কিমান মান হৈছে বয়স দা? 2017 মডেল। তো চাওক স্কুটি ভালে আছে, চাব পাৰে। তো দাদা এইটো প্ৰাইচ কিমান মান হ'ব? 13,000। তো চাওক। তো আপোনালোকে আহি ইয়াতে ল'ব পাৰে, মানে বহুত কম দামতে পাব। আৰু ইফালে এইটো চাওক, গ্লেমাৰ হয়। এইটো কিমান মান হৈছে বয়স? 2013 মডেল। আৰু কিমান মান চলিছে এইটো? 18,000 চলিছে চাওক। আৰু এইটো প্ৰাইচ কিমান মান হ'ব দাদা? 14,000। তো বহুত কম দামতে পাব, আপোনালোকে আহিব পাৰে ইয়াতে। তো গাইছ ইয়াতে আৰু এটা আছে, স্কুটি আছে এখন। তো এইটো চাব পাৰে, একো হোৱা নাই, একদম ধুনীয়া, চাব পাৰে। এইটো কিমানৰ মডেল দাদা? 2019। এইটো 2019 মডেল। কিমান মান চলিছে? 35,000। তো দাদা এইটো প্ৰাইচ কিমান মান হ'ব? 14,000। তো আপোনালোকে 14,000 দি এইটো স্কুটি ল'ব পাৰে। কোনো স্ক্ৰেচ নাই, চাব পাৰে, একদম ধুনীয়া হৈ আছে। টেনশ্যন নাই, দাদা ডিছকাউণ্ট দি দিব, মোৰ নাম বুলি দি দিব। এইফালে আৰু ইফালে চাব পাৰে আৰু এটা স্কুটি আছে, আৰু এইটো 2018 মডেল। আৰু এইটো কিমান মান চলিছে দাদা? 15,000 চলিছে এইটো। তো এইটো প্ৰাইচ কিমান মান হ'ব দাদা? 39,000। তো আহিব পাৰে আপোনালোকে। আৰু ইফালে গ্লেমাৰ আছে, তো চাব পাৰে। এইটো কিমানৰ মডেল দাদা? এইটো 2017 মডেল। এইটো 2017 মডেল। তো 5 বছৰ হৈছে। তো একো হোৱা নাই, গাড়ী কোনো স্ক্ৰেচ নাই, চাব পাৰে। তো দাদা এইটোৰ প্ৰাইচ কিমান মান হ'ব? 37,000 এইটো প্ৰাইচ হয়, আপোনালোকে আহিব পাৰে। আৰু ইফালে আছে গ্লেমাৰ। তো এইটো কিমানৰ মডেল? এইটো বহুত পুৰণা মডেল, 2010 মডেল। চাব পাৰে বাইকখন। তো এইটো দাদা প্ৰাইচ কিমান মান হ'ব? 25। অনলি 25,000 এইটো বাইকৰ প্ৰাইচ। তো আপোনালোকে চাব পাৰে ইয়াতে। আৰু ইফালে আছে ছুপাৰ স্প্লেণ্ডাৰ, তো চাব পাৰে, একদম ধুনীয়া চিকচিকা হৈ আছে। আৰু এইটো কিমানৰ মডেল দাদা? 2019 মডেল। আৰু এইটো 2019 মডেল হয়, চাব পাৰে। এইটো কিমান মান চলিছে দাদা? 18,000 চলিছে, চাব পাৰে, একদম চিকচিকা হৈ আছে, কোনো স্ক্ৰেচ নাই, চাব পাৰে গ'লে। তো দাদা এইটোৰ প্ৰাইচ কিমান মান হ'ব? 60,000 প্ৰাইচ হয়, চাব পাৰে। তো আপোনালোকে আহিব পাৰে ইয়াতে। আৰু ইফালে এইটো গ্লেমাৰ আছে, চাব পাৰে। এইটো কিমানৰ মডেল দাদা? 2015 মডেল। এইটো 2015 মডেল হয়, চাব পাৰে। আৰু দাদা এইটো প্ৰাইচ কিমান মান হ'ব? এইটোৰ প্ৰাইচ 44,000। 44,000। তো আপোনালোকে আহি চাব পাৰে। আৰু ইফালে আৰু এটা গ্লেমাৰ আছে, চাওক, একদম চিকচিকা হৈ আছে, ধুনীয়া নতুন। এইটো কিমানৰ মডেল দাদা? 2013 মডেল।
আৰু এইটো আপোনাৰ কিমান মান চলিছে? এইটো ৰিটাৰ্ণটো অলপ বেয়া হৈছে। অঁ ঠিকে আছে, চাব পাৰে নতুনে আছে বাইক, একো হোৱা নাই। আৰু তো আপোনালোকে ভিডিঅ' যদি যোগেদি যদি আহিব অঁ কিন্তু অঁ ক'ব লাগিব যে মই ভিডিঅ' দিব লাগিব। অঁ মোৰ ভিডিঅ'ৰ কথা যদি কৈ আহি তো ডিছকাউণ্ট দি দিব দাদাই, টেনশ্যন নাই। আৰু পূজা হৈছে, পূজাৰ আৰু অফাৰ চফাৰ আছে ন দাদা, পূজাৰ অফাৰ দি দিব, টেনশ্যন নাই। তো গাইজ বাইক দেখাই দিলোঁ। কিছুমানৰ ধৰক নতুন বাইক কিনাৰ বাজেট নাথাকে, তো এতিয়া ছেকেণ্ড হেণ্ড ডিলাৰত আহি এতিয়া আমাৰ মুকালমুৱাতে, নলবাৰীৰ মুকালমুৱাত এইখন ডিলাৰ আছে, তো আপোনালোকে আহি চাব পাৰে। তো দাদাৰ ফোন নম্বৰ মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে কল কৰি আহিব পাৰে।